আজি ডিচেম্বৰ 31 তাৰিখ 2023 বৰ্ষৰ 11টো দিন আৰু আমি আজি সকলো বন্ধু বান্ধৱী একেলগে পিকনিক এটা খাবলৈ যাবলৈ ওলাইছোঁ আৰু ভাবিলোঁ আমি যিখিনি ফূৰ্তি হাঁহি ধেমালি কৰোঁ সেইখিনি মোৰ ইউটিউব চেনেলতে স্মৃতি হিচাপে ৰাখি থওঁ। সেয়েহে ভিডিঅ'টো কৰিলোঁ আৰু আপোনালোকেও চাব বুলি আশা কৰিলোঁ। এতিয়া আমি সকলো ৰৈ আছোঁ, কেইজনমান বন্ধু বান্ধৱী এতিয়াও আহিবলৈ বাকী আছে, সিহঁতৰ কাৰণে ৰৈ আছিলোঁ। ইতিমধ্যে আমি গাড়ী উঠিলোঁ। গাড়ীখনত উঠিয়ে আমি সকলোৱে বহুত হাঁহিলোঁ, বহুত ফূৰ্তি কৰিলোঁ, কাৰণ প্ৰথমবাৰ অভিজ্ঞতা আছিল এনেকুৱা এখন গাড়ীত উঠা। অকল মোৰেই নহয়, বন্ধু বান্ধৱী কোনোৱে এনেকুৱা এখন গাড়ীত উঠা নাছিল, কিন্তু আজি প্ৰথমবাৰ উঠি সঁচাকৈ বহুত ভাল লাগিলে আৰু বহুত মনত পৰিব পাছলৈ এনেকুৱা দিনবোৰ। আৰু গৈ আমি পিকনিকৰ ঠাইডোখৰ পালোঁগৈ আৰু আমি তাত বহিবৰ বাবে এডোখৰ ধুনীয়া ঠাই উলিয়াই ল'লোঁ আৰু তাতে আমি সকলোখিনি বস্তু থৈ আমাৰ যিখিনি কাম আমি আৰম্ভ কৰিলোঁ। এয়া মোৰ বন্ধু বিবেক, ই হৈছে আমাৰ গোটেই গ্ৰুপটোৰ ভিতৰত মানে সকলোকে ভাল খানা বনায় আৰু পিকনিকতো তাকে খানা বনাবলৈ দিয়া হ'ল। খানা বনোৱাৰ আগতেই এইটো নিয়ম থাকে যে চাকি আৰু তামোল পাণ আগবঢ়াব লাগে, সেয়েহে আমিও এই নিয়মভাগ পালন কৰিলোঁ আৰু বিবেকে লাহে লাহে চৌকাকেইটাৰ চাৰিওফালে এই চাকি গছ ঘূৰাই আছে আৰু ভালদৰে যে খানাখিনি হৈ যায় তাৰে কামনা কৰিছে আৰু আমিও কামনা কৰিছোঁ। এয়া জুইত চাহ বনোৱা হৈছে, পোনে গৈ আমি পাইছিলোঁগৈ আৰু এয়া লাহে লাহে চাহ উতলিলে আৰু এয়া হৈছে মোৰ সকলো লগৰ, সিহঁতে শাক পাচলি কাটি সকলোখিনি ৰেডি কৰিলেই আৰু আমি সকলোখিনি একেলগে মিলি বহুত কথা পাতিলোঁ। আৰু এয়া দেখিছেনে, এনেকুৱা চশমা পিন্ধা হৈছে, লগৰটোৱে লৈ আহিছিল। আমি সকলোৱে এনেকুৱা চশমা পিন্ধি বোলে বছৰটো শেষ বুলি এটা বোলে কেক কাটিব লাগে, সেয়েহে আমি সকলোখিনি মিলি এটা ধুনীয়া কেক কাটিলোঁ। সেয়া আমি সকলোৱে মিলি কেক কাটিলোঁ। কিমান যেন ভাল লাগিছিল কেক কটা পৰ্বটো। আচলতে আমি সকলোৱে মিলি এই কেকটো কাটিছিলোঁ, কিন্তু ভিডিঅ'টো বেলেগ এটা ফোনত কৰাৰ বাবে মিলাবলৈ অলপ দিগদাৰ হ'ল, সেইকাৰণে আমি গোটেইখিনি মিলালোঁ। কিন্তু একো নাই, আমি যিখিনি ফূৰ্তি কৰিলোঁ বহুত এনজয় কৰিলোঁ সেইখিনি সময়ত। মাজতে আকৌ আমি তিনিজনে মিলি চলি থকা ৰিলছৰ ট্ৰেণ্ডিং ছঙতো আমি ডেন্স কৰিলোঁ মাজে মাজে। আমাৰ এইটোতো চলিয়ে থাকে ৰিলছ বনোৱা কামটো। আমাৰ আকৌ বাইদেৱে কি কৰিছে জানেনে? এয়া মই হজমলা লৈ আহিছিলোঁ কমলা টেঙাৰ লগত খাবলৈ, আৰু বাইদেৱে এয়া এটা হাতুৰী আৱিষ্কাৰ কৰি এয়া হজমলা খুন্দি আছে, দেখিছেনে? সেয়া খুন্দি হৈ গ'ল, এতিয়া আমাৰ ফালে লৈ আহিছে। আমাৰ কিন্তু কাৰিকৰজন ঠিক আছে। এয়া নাচি নাচি দেখিছেনে গাহৰি মাংস বনাই আছে, আৰু ইফালে আৰু দুজনে এয়া ব্ৰইলাৰ মাংস আঞ্জা বনাই আছে, দুইফালে বেলেগ বেলেগকৈ বনাই আছে। আৰু এয়া মই কমলা কাটি আছোঁ সকলোৰে, আৰু ময়ো নিজে টেঙা খাই ভাল পাওঁ, সেইকাৰণে সকলোৰে কাৰণে টেঙা কাটি আছোঁ। আৰু ইফালে খুন্দি আছে নহৰু,
নহৰু খুন্দিয়া জেগা দেখিছেনে, খুন্দনা নাই, তেনেদৰে আমি টেমা লৈয়ে আমি খুন্দিব লগা হৈছে। এয়া নামি আহিবা কেনেকৈ মনত পৰিলে ঘৰলৈ ভিডিওটা কৰি দিয়া আমাৰ পিকনিকৰ সামৰণি কৰিছে। নক'বা আৰু বেমাৰ চেমাৰ আহিছে, পেটৰ বিষ হ'লেও আহিছে। আছে আছে কৰি কৰি 2023 চনৰ শেষৰ দিনটো এয়া 2023ত কাক কাক পালোঁ, এই গোটেইখিনিকে পালোঁ। শেষত আমি সকলোৱে ধুনীয়াকৈ খাই বৈ হাঁহি ফূৰ্তিৰ মাজেৰে ঘৰলৈ উভতিলোঁ। এয়াই আছিল আমাৰ আজিৰ ভিডিঅ'টো। ধন্যবাদ।